চিত্ৰাশীকে গাড়ী মচিছে দেই, গাড়ী ধুই আনিছে আৰু এতিয়া মচিছে। হাই এভৰিৱান, চিত্ৰাশীছ কিটচেনৰ আৰু এটা ব্লগলৈ সকলোকে স্বাগতম জনাই আছোঁ। আজি বৃহস্পতিবাৰ হয় আৰু আজি ব্লগটো আমি এতিয়া পৰাই ষ্টাৰ্ট কৰোঁ ব'লক। আৰু এতিয়া ৰাতিপুৱা 9:30 হৈ গ'ল, মই ব্ৰেকফাষ্ট বনোৱাই নাই। তেতিয়াহ'লে একেলগে আমি ব্ৰেকফাষ্ট বনাওঁগৈচোন ব'লক। কি বনাওঁ, দেৰিয়ে হ'ল আজি। আৰু আজি ভাবিছোঁ মানে চিম্পুলকৈ পৰঠা ৰেচিপি এটাকে বনাই দিওঁ, যিটো একদম সহজতে হৈ যায়। এই ধনিয়া মই ভালদৰে ধুই কালি ৰ'দত শুকুৱাই থৈছোঁ, তাৰে কেইটামান লৈছোঁ। আপোনালোকে ধনিয়া পাউডাৰো ল'ব পাৰে। কেইটামান লৈছোঁ একেবাৰে। ইয়াত শুকানে ভাজি ল'ম। একেধৰণে জিৰা কেইটামানো লৈছোঁ, হাতেৰে লৈ জোখ দেখাই দিছোঁ। এইকেইটাও ভাজি ল'ম, একেবাৰে কম ফ্লেমত ভাজিব, এনেকৈ গোটা মছলা ভাজিলে। এইকেইটা ভাজ খাওক, তেতিয়ালৈ মই পনীৰখিনি ৰুকি লওঁ। পনীৰ আৰু পিঁয়াজখিনি কাটি বাছি লওঁ। ৰুকি দিলে কি হয় ন, পনীৰৰ ডাঙৰ ডাঙৰ টুকুৰা ওলাই নাহে আৰু পৰঠাখন নাফাটে, নহ'লে পৰঠাখন ফাটি যায়। নুৰুকি পেলাই হাতেৰেও ভাঙি ল'ব পাৰে, খালি একেবাৰে ভালকৈ ভাঙিব লাগে যাতে মানে গোটা পিচ নাথাকে। আৰু চব মই এটা আঙুলিত জেতুকা, বাকীকেইটা আঙুলিত নাই। এইটো যে লৈছিলোঁ আঙুলিটো দিগদাৰী দিয়ে কাৰণে দিগদাৰ হয়। অকণমান আদা ৰুকি দিছোঁ, আদা দিলে পৰঠাৰ টেষ্টটো বৰ ধুনীয়া হয়। ইয়াত কেঁচা জলকীয়া দিব পাৰে, কিন্তু মোক মিষ্টিকৈ খাবও পাৰে যে, সেইকাৰণে মই নাই দিয়া কেঁচা জলকীয়া। আমাৰ মছলাখিনি ধুনীয়াকৈ ভাজ খালে, ধুনীয়া গোন্ধ এটা মাইলকৈ আহিলে আমাৰ মছলাখিনি ভাজ খাই যায়। ইয়াতকৈ বেছি ভাজি নেপেলাব। এইখিনি কাঢ়ি থৈ দিম, অকণমান ঠাণ্ডা হ'ব দিম। আৰু পিঁয়াজ কেইটাও কাটি ল'ম। মই একেবাৰে সৰু সৰুকৈ চপাৰত কাটি ল'ম। যদি চপাৰ নাথাকে হাতেৰেও কাটি ল'ব পাৰিব। এইটোকৈ এনেকুৱা এটা হেৰিত লাগে। হৈ গ'ল এইখিনি। এই মছলাখিনি যে অকণমান স্লাইডকৈ ভাজি ল'ম, তেতিয়া মানে পিঁয়াজটো কোমল কোমল হৈ যায়, নে বেলুতে নাফাটে। আৰু মই আজিকালি যিখিনি ফ্ৰাই বস্তু খাওঁ, মানে অকণমান যদি তেল লাগে নহয়, এইটো তেল ইউজ কৰোঁ। ডিজাইনৰ কোকোনাট অইল হয়। কোকোনাট অইলটো বহুত বেনিফিটছ আছে, মই ক'ম বাৰু। পৰঠাটো খালি বনাই লওঁ। এই কোকোনাট অইলত ভাজিলে বহুতে সোধে গোন্ধ থাকি যায়, নাই একো গোন্ধ নাথাকে। হিংটো অপচনেল হয়, নিদিলেও হ'ব, খালি দিলে ইয়াৰ টেষ্টটো বৰ ধুনীয়া লাগে, মই সেইকাৰণে দিছোঁ। ভাজি লওঁ, গেছটো কম কৰি ভাজিম, বেছিকৈ নহয়। পিঁয়াজখিনি অকণমান কোমল হৈ যোৱালৈকে ভাজিম। পিচিবলৈ লওঁতে গোটেই মছলা পৰা পৰিলে মোৰ এফাৰ কাম বাঢ়িলে। আকৌ ভাজোঁগৈ যাওঁ। ইয়াৰ 4টাহে বাকী আছে, বাকী চব পৰিলে। কাম বঢ়া মূল যে কয়, যিদিনাখন দেৰি হয় সেইদিনাখন কামো বাঢ়ে, এনেকৈয়ে বাঢ়ে কাম মোৰ সেইদিনাখন। এতিয়া আকৌ ভাজি লওঁ। এইখিনি পিচি ৰ'লোঁ যেনে তেনে। মই গোটেইখিনি নিদিওঁ, খালি অলপমানহে দিম, আধাখিনিহে দিম। এইটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি বেছি কম কৰিব পাৰে। চব মিক্স কৰি দিম গোটেই। সোৱাদ অনুসৰি নিমখ দিছোঁ। এইখিনি হৈ গ'ল, এতিয়া ঠাণ্ডা কৰি ল'ম। এইখিনি হৈ গ'ল, এতিয়া ঠাণ্ডা কৰি ল'ব লাগিব। মোৰ নিচিনা লৰালৰি আহিলে কি কৰিব আপোনালোকে, পানী উলিয়াব, ঠাণ্ডা পানী ইয়াত বহাই দিব। চাব যাতে পানী নোসোমাই। যে মই আটাও মৰা নাই, আটা মাৰোঁতে চব কাম কৰা হৈ গ'ল। এতিয়া এই মিক্সাৰখিনি অলপমান কিবা কিবি মছলা এড কৰোঁ, যাতে খাবলৈ আৰু ভাল হয়। অকণমান জালুকৰ গুড়ি দিছোঁ, অকণমান চাট মছলা দিছোঁ, বছ হৈ গ'ল। আৰু একো নিদিওঁ ইয়াত। আলু এটাও ভাঙি দিব পাৰে, তেতিয়াও ভাল লাগে। এটা ডো বনাই লৈছোঁ, তাৰপিছত ইয়াত ষ্টাফিং কৰি ল'ম। মই আগতে বহুতবাৰ দেখাইছোঁ, সেইকাৰণে আজি ডিটেইলছত দেখুওৱা নাই আৰু। এইখন পৰঠা ৰেডি হৈ গ'ল, এখেতক দি লওঁগৈ। ব্ৰেকফাষ্ট কৰিব আহিলোঁ। এখন সৰু টিকিলা পৰঠা সৈতে এখেতে কৰি মেলি অফিচলৈ গ'ল।
মিচিকেও ব্ৰেকফাষ্ট কৰিলে সি কিন্তু এনেকুৱা দেখাইছে সি যে চবতকৈ ভোকাটোৰ মানুহ সিয়ে হয় আমাৰ ঘৰৰ পৰধং খাবলৈ বিৰাট ধুনীয়া হৈছে ট্ৰাই কৰি চাবচোন ইজি হয় একোৱে ইনগ্ৰিডিয়েণ্টছ নালাগে ইয়াত ক'বলৈ গ'লে আৰু মন গ'লে সকলো দি দিব পাৰে আলু দিব পাৰে বন্ধাকবি দিব পাৰে গাজৰ দিব পাৰে বিট দিব পাৰে ফুলকবি দিব পাৰে ফুলকবি খুব ওলাইছে এতিয়া ট্ৰাই কৰি চাব পাৰে ইজি হয় খুব কম সময়তে হৈ যায় আৰু নহয় সৰু ল'ৰা ছোৱালীয়ে খাই খুব এনজয় কৰে মিচিকে খাই খুব এনজয় কৰে সৰু ল'ৰা ছোৱালীক ৰাতিপুৱা ব্ৰেকফাষ্টত দিব পাৰে তুমি ব্লগিং কৰিবা নেকি আমাৰ মিচিকে গাড়ী মচিছে দেই গাড়ী ধুই আনিছে আৰু এতিয়া মচিছে বা একদম চিকচিকাই গৈছে দেই মিচু গাড়ী মিচি গাড়ী চিকচিকাই গৈছে একেবাৰে পাপাখনতকৈ ভাল হৈ গ'ল মোহাৰি দিয়া পিছফালে মোহাৰি দিয়া অঁ মোহৰা পিছফালে মোহৰা এইবোৰ পানী লাগি আছে হ'ল নি মিচি গাড়ী চাফা কৰি হৈ গ'ল ইমান মই ৰুটি খাই থাকোঁতেই মিচিকক গা ধুৱাবলগীয়া হ'ল কি কৰিলে গম পাইছেই নহয় গা পা ধুৱাই আনি এয়া মানুহ ৰেডি তুমি পেণ্টটো হাফ পেণ্টটো খুলি পেলালে ৰ'বা মোক কথা ক'বই দিয়া আজিকালি সিহে ব্লগিং কৰে মানে মিচিক ব্লগাৰ বনি গৈছে আজিকালি কি তুমি চবকে হাই বুলি কোৱা আকৌ তুমি কেতিয়াহে ভাল পাবা ভালকৈ ব্লগাৰ হ'ব লাগে ব্লগাৰ হ'লে এনেকৈ হিলাই থকা ব্লগাৰ হ'লে কি হ'ব কেমেৰাটো লৈ অঁ মিচিকৰ পৰা কেমেৰাটো যেনে তেনে মই আনিছোঁগৈ আৰু এটা কথা কৈ লওঁ মই যে কোকোনাট অইলটোৰ কথা কৈছিলোঁ মোক বহুতে সুধি আছিলে মোক ইনষ্টাগ্ৰামতো সুধিছে গোন্ধ আছে নেকি বনালে গোন্ধ ওলাই নেকি নাই বনালে গোন্ধ একোৱেই নোলায় মই আপোনালোকক দেখুৱাই দিছোঁ আচলতে ৰ'ব এইটো কোকোনাট অইল মই ইউজ কৰোঁ এইটো ডিজাইনৰ হয় আৰু এইটো কোল্ড প্ৰেছ ভাৰ্জিন কোকোনাট অইল হয় এইটো চুলিৰ কাৰণে স্কিনৰ কাৰণে আমাক খোৱাৰ কাৰণে সকলোতে ইউজ কৰিব পাৰোঁ আনকি নহয় বেবীবোৰৰ মালিচ কৰোঁতে যে আমি তেল ইউজ কৰোঁ এইটো কোকোনাট অইল ইউজ কৰিব পাৰোঁ কাৰণ এইটো পূৰা পিয়'ৰ হয় একো কেমিকেল নাই ইয়াত মই ইউজ কৰিছোঁ মিচিকক কেতিয়াবা মালিচ দিবলগীয়া থাকিলে মই এইটোৱে দি দিওঁ অকণমান আৰু ইয়াৰ নহয় ডাঙৰ চামুচেৰে 2 চামুচ যদি আপুনি সদায় খাব পাৰে অকল তেল হিচাপত তেতিয়া আমাৰ ৱেট কণ্ট্ৰলো কৰে ভাল হয় এইটো লগতে হেয়াৰ গ্ৰ'থৰ কাৰণে বহুত ভাল চুলিটো এপ্লাই কৰিব পাৰোঁ এই তেলটো কুকিং ডায়েটাৰী স্কিন হেয়াৰ এই চবৰে কাৰণে ইউজ কৰিব পাৰি দেখিছেনে আপোনালোকে আৰু লাষ্ট ব্লগটো সুধিছিলে মোক মিচিকক হাঁহৰ মাংস দিছোঁ নেকি নাই মই মিচিকক হাঁহৰ মাংস দিয়া নাই তাত যে আলু দিছিলোঁ অকণমান আলু ভাতত সানি সানি খুৱাইছিলোঁ বছ ইহঁতক হাঁহৰ মাংস দিব পৰা হোৱা নাই হজম কৰিব নোৱাৰে ল'ৰা ছোৱালী হাঁহৰ মাংস দিয়াই আৰু যাওঁ এতিয়া ঢেৰ কাম পৰি আছে গোটেই ঘৰৰ কাম পৰি আছে তাতে লাগোগৈ মিচিকৰটো আজৰি হ'ল বিচনা চলা পাৰিবলৈ আছেই মোৰ যাওঁ বিৰাট গৰম পৰিছে আৰু এইফালে দেখিছেনে এইবোৰ মিচিকৰ কাম মোক এনেই মোৰ যেনিবা কাম নাই সেই মিচিকে সেইবোৰ আৰু কাম বঢ়াই লগতে ল'ৰা ছোৱালী থাকিলে কিমান যে কাম ওলায় আৰু ভাবিছোঁ এই সপ্তাহতে ঘৰৰ পৰা আহোঁগৈ নেকি যোৰহাটৰ পৰা কাৰণ ইয়াত মোৰ থাকি আমনি লাগিছে অকলে আৰু এইটো অহাৰ পৰা যে মোৰ মহা সুবিধা হৈছে আকৌ নাথাকোঁতেহে ইয়াৰ মূল্যটো বুজি পাইছিলোঁ আৰু আজি বিচনাই পৰা হোৱা নাই আৰু এই চকীখন যে মিচিকে ডাইনিং ৰুমৰ পৰা টানি আনি ইয়াতে থৈছেহি ইয়াৰ বস্তুবোৰ টানিবলৈ আজি আমাৰ ঘৰত কি হ'ল চব এইটো ছাপ্লাই পানী হয় কোৱাৰ্টাৰৰ আৰু টেপটো ভাগি গ'ল I never saw it coming. I couldn't read the signs. I don't know why I let you in this time. I must be blind. I guess I couldn't trust you. হেল্ল' কি সুধিছে নিদিলে আকৌ সেইটোকে অসন্তোষ কৰি থকা মানুহটোৱে কি দিছোঁ সুধিছে
ই কিহৰ মোৰ হেৰিয়াত গৈছে গাখীৰ খায়তো সি এইটো বস্তু মোক দিব পাৰা মই ইউজ কৰিব পাৰোঁ মুখত সানিবলৈ মিটিক অ' বাপৰে যিদিনাখন গাখীৰ খোজোঁ সেইদিনাখন গাখীৰ নাখাওঁ বুলি কয় দিয়ে মানে মই আকৌ আমাৰ এখেতে আকৌ গৰম গাখীৰ নাখায় মানে অকণ ঠাণ্ডা গাখীৰ খাইহে ভাল পায় বেছি কথনি শুলে 3:30 তাৰপিছত এতিয়া 6:30 উঠিছে তাকো সপোনত কিবা ভয় খালে মানে চিঞৰি পেলাই উঠিছে তাৰপিছত আৰু মন চন বেয়া মানে কাকো নেমাতে বোলে পিঠিতে পৰি আছে মই ক'লোঁ চকলেট এটা আছিল নহয় ক'ত গ'ল বাৰু লগালগ মানুহ এনেকৈ বুলি যে কয় এনেকৈ এক্টিভ হৈ গ'ল চকলেট লৈ দৌৰি ফুৰিছে আৰু চকলেটটো খুলিবলৈও নিদিয়ে মানে পলাই ফুৰিছে হাই এভৰিৱান কি কৰিছে আপোনালোকে মই কি কৰিছোঁ গম পায়নে মিচিক ৰ'বা না মই সেই কুৰ্তাটো চিলাই কৰিছোঁ এই কুৰ্তাটো মইতো দুবাৰ পিন্ধিছিলোঁ ইয়াৰ যিটো বুটাম হয় ন চিঙি পেলাই এৰুৱাই পেলালে কেতিয়াবা এই কোৰ থৈ দিয়া আছিলে ভাবিছোঁ পিন্ধোঁ কাৰণ বৰ ধুনীয়া হয় কুৰ্তাটো লগতে কমফৰ্টেবলো হয় আৰু মোৰ ঘৰৰ সৰু ব্লগাৰটো আৰম্ভ হৈ গ'ল ব্লগিং কৰিবলৈ আৰু আজিকালি মিচিকৰ নৰ্তংকি দেখিছে দেউতাকে টি চাৰ্ট পিন্ধিব লাগিব তেতিয়াহে দেউতাকৰ ওচৰলৈ যাব নহ'লে দেউতাকৰ ওচৰলৈ নাযায় দেহাত নলয়টো বেজি হয় নলয়টো বেজি হয় মোকো পাত্তা নিদিয়ে দেউতাককো পাত্তা নিদিয়ে যোনে দেখিবলৈ বেয়া হৈ থাকে তাকে পাত্তা নিদিয়ে মানে কাপোৰ ফিটফাট পিন্ধি থাকিব লাগিব আৰু এতিয়া মই এইটো লৈছোঁ নাহি ভাবিছে মই ক'ৰবালৈ যাম সেইকাৰণে মোৰ অঁ দেউতা টি চাৰ্ট পিন্ধি আহিলে অঁ মই লেতেৰা নকৰিবি সেইটো দেখিছা তেলু আমাৰ দেখিছে আপোনালোকে তেলু হয় মানে অথনিবা পাত্তা নিদিয়ে মানুহটো এতিয়া পাত্তা দিব আহিছে মই গাড়ী লৈ যাম ওচৰলৈ আহে এতিয়া মই তাক আপুনি মাতি মানুহটো এক লগত চালা মোৰ বোলে আজিলৈকে চাৰ্ট এটা বুটাম এটা লগাই দিব নোৱাৰিলা মোক মোৰ চাৰ্ট আমাৰ গাড়ীত যে ওলমি থাকে শুনো জয় হনুমান বেছি কাৰণে এনেকুৱা এটা কিনি থৈছোঁ এইটো আনি থোৱা বিয়াৰ পাছতে আনিলোঁ ইউজ আজিলৈকে 3-4 মানহে হৈছে আঁঠুটো ফাটিছিল তেতিয়া ইউজ হৈছে তাৰপিছত ইউজেই হোৱা নাই আৰু হেৰালেও বেজিবোৰ আৰু এতিয়া যাওঁ ভাত বনাবলৈ আৰু আজি ভাতত বনাম চিলি চিকেন বহুতে সুধি আছিলে ৰেচিপি আৰু কোনে বনাব চিলি চিকেন মাষ্টাৰ চেফ আৰু মাংসখিনি পাৰিলে বনলেছ ল'ব কাৰণ বনলেছ ল'লে খুব সোনকালে সিজে আৰু সৰু চামুচে 2 চামুচ কৰ্ণফ্ল'ৰ 1 চামুচ চয়া চচ 1 চামুচ গ্ৰীণ চিলি চচ আৰু আধা চামুচ ব্লেক পেপাৰ আৰু নিমখ দি মেৰিনেট কৰি থৈ দিছে যিমান সময় মেৰিনেট কৰিব খাবলৈ সিমানেই ভাল হ'ব এতিয়া মছলাখিনি পিচি লওঁ দেখাইছিলোঁ যে এইখিনি ধুই পেলাই শুকুৱাই থৈছিলোঁ একেবাৰে নাই মিচিকক দিবলৈও নাই মাংসত মই মছলাখিনি এই ধৰণে ঘৰতে পিচি ল'ম তেতিয়া ফ্ৰেছো হয় আৰু টেষ্টটো ভাল আহে আৰু মই ভাজি পেলাই নিপিছোঁ ডাইৰেক্ট ৰকে পিছোঁ ভাজি পেলাই পিছে অকণ বেলেগ টেষ্ট ওলায় সেইকাৰণে মই একদম কেঁচাকৈ পিছোঁ খালি ভালদৰে ধুই পেলাই শুকুৱাই লওঁ মানে কণীটো ভাল নাযায় তুমি চাবলৈ এটা কাম কৰিবা এনেকৈ মাৰিবা টৰ্চটো মোবাইলৰ এইফালৰ পৰা চাবা য়েল্লো ইজ দেখা ভাল হয় মই নাই দেখা দেখোন এইটো যদি অলপ ব্লেকিছ দেখা য়েল্লোতকৈ অলপ বেলেগ ডাৰ্ক কালাৰ দেখা তেতিয়া বেয়া মানে এইটো মিক্সিটো চবতকৈ ভাল বস্তু কি গম পায়নে এইটো খুলিলোঁ ব্লেডখন আৰু এইখন ইয়াত এই ধৰণে মাৰি পেলাই থৈ দিব পাৰিম টেমাৰ নিচিনাকৈও কাম কৰিব পাৰিম মই যেতিয়া পিছত মন যাব বটলত ভৰাই থৈ দিম এতিয়া কুহুম আৰু এগ হোৱাইটখিনি বেলেগ কৰিব লাগিব যিটো কাম মোৰ হয় আমাৰ ভৰালিদাৰ দ্বাৰা যিটো নাই হ'ব ইজিকৈ প্ৰচেছ এটা দেখাই দিছোঁ যিদিনাখন আপোনালোকক দেখাবলৈ যাওঁ সেইদিনাখনহে মোৰ গণ্ডগোলটো হয় আকৌ হয় এয়া চাওক একদম বেলেগ হৈ গ'ল আৰু যদি বেলেগ ক'বলৈ মন যায় আকৌ এনেকৈ দিব নুচুৱে হৈ গ'ল এইটো অকল কুহুম আছে
কি এতিয়া যে উলিয়াই দিছিলোঁ এগ হোৱাইটখিনি সেইখিনি দি দিছে এইখিনি অপশ্যনেল হয় কিন্তু দিলে যে ধুনীয়া কোটিংছ এটা হয় আৰু মিচিকে আজিকালি খেলিবলৈ বটল এইকেইটা পায় মানে গেছ ষ্ট'ভৰ ওপৰত এইবোৰ বটলটা খেলা কি ক'লোঁ মই চাৰ্জ হেণ্ডঅভাৰ কৰি দিলোঁ দেই চাৰ্জ মোৰে হেণ্ডঅভাৰ কৰি দিলে আৰু এটা ফ্ৰাই কৰি লওঁ এপিচকে চিকেনখিনি ফ্ৰাই কৰি লওঁ এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ গেছটো মিডিয়াম কৰি লওঁ এইখিনি ফ্ৰাই হৈ গ'ল আৰু কালাৰ দেখিছে ইমান ধুনীয়া হৈছে এয়া চাওক আমাৰ ঘৰত নিগনি লাগিলেই নিগনি কাৰ্য আৰম্ভ হ'লেই আমাৰ ঘৰত কেনেকুৱা মজা বঢ়িয়া ন এইটো তাৰ ভিতৰত জুচি পুৰা ডিমটো যে জাষ্ট ফ্ৰাই কৰা আগত দিব তেতিয়া বেছি ভাল হয় বেছি আগতে দিলেও ড্ৰাই হৈ যায় পিচকেইটা সৰু চামুচেৰে এচামুচ দিছোঁ কাৰণ কৰ্ণফ্ল'ৰটো বেছি হ'লে খাই ভাল নালাগে পানী দিছোঁ আধা গিলাচতকৈ অকণমান কম এইবোৰ মিক্স কৰি থৈ দিছোঁ এতিয়া লৰালৰি নহয় সৰু চামুচে 2 চামুচ চয়া চচ দিছোঁ এচামুচতকৈ অকণমান কম গ্ৰীণ চিলি চচ আধা চামুচ ৰেড চিলি চচ এইটো জ্বলাটো কিমান খায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি দিব টমেট' কেচাপ সৰু চামুচে 2 চামুচ চচখিনিও ৰেডি হৈ গ'ল আমাৰ আৰু কেপচিকাম লৈছোঁ এটা পিঁয়াজ এই ধৰণে কাটি লৈছোঁ নহৰু সৰুকৈ কাটি লৈছোঁ ইয়াতকৈও সৰুকৈ কাটিব পাৰে আৰু আদা লৈছোঁ ইয়াত কেঁচা জলকীয়া দিব পাৰে মই দিয়া নাই কেঁচা জলকীয়া তেল গৰম হ'লত অকণমান চেনি দিছোঁ দি দিছোঁ এতিয়া লগতে আদাখিনি দি দিছোঁ অকণমান নহৰুখিনি কালাৰটো চেঞ্জ কৰি ভাজিলোঁ এতিয়া পিঁয়াজখিনি দি দিছোঁ কেপচিকামখিনি দি দিছোঁ এইখিনিও আধা মিনিটৰ কাৰণে চটে কৰিম আৰু হাই ফ্লেম পূৰা এতিয়া আগতে ৰেডি কৰি থোৱা চচখিনি দি দিছোঁ এইখিনি মই বেছি সময় ভজা নাই 1 মিনিটমান ভাজিছোঁ তাতকৈ কমহে হ'ব এতিয়া আগতে ফ্ৰাই কৰি থোৱা চিকেনখিনি অকণমান ভাজি লওঁ ভাজি মানে কি গোটেই চচখিনি লগত এবাৰ মিক্স কৰি দিম এতিয়া কৰ্ণফ্ল'ৰৰ পানীখিনি দি দিছোঁ আৰু নিমখটো সাৱধানে দিব কাৰণ মাংসত নিমখ আছে যে লগতে চচবোৰতো নিমখ আছে আৰু কৰ্ণফ্ল'ৰটো যে জোখত দিব চব একদম ডাঠ হৈ যে খাই ভাল নালাগে এনেকুৱা এটা কনচিষ্টেঞ্চি হ'ব লাগে ইয়াত এটা ইনগ্ৰিডিয়েণ্ট আছে জালুক যিটো মই আগতে দিব থাকি গৈছিলে সেইকাৰণে এতিয়া দিছোঁ কিন্তু একো কথা নাই জালুকৰ গোন্ধটো আহিলেই হয় যদি আপোনালোকে পনীৰকৈ দিব বিচাৰিছে পানী অকণ এড কৰি দিব ৰেডি হৈ গ'ল দেখিবলৈ একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা লাগিছে নাই বাৰু এতিয়া ডিছ আউট কৰিব লাগে আৰু খাব লাগে ভাল হৈছে মই টেষ্ট কৰি চাওঁচোন বিৰাট ধুনীয়া হৈছে ট্ৰাই কৰি চাবচোন ৰেষ্টুৰেণ্টৰ টাইপৰ হয় গতিকে খুদাই কৰি আমাৰ এইটুকুৰা ভাঙি পেলালে মিচিকৰ JCB-য়ে ভাঙি দিলে আমাৰ এইটুকুৰা হয়নে মিচি মাটি টানিব